এতে আমি 2 নম্বৰ কৰিম দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1, 6q + 3 নাইবা 6q + 5 আৰ্হিৰ য'ত q এটা কোনোবা অখণ্ড সংখ্যা। এতিয়া ইয়াত আমাক প্ৰমাণ কৰিব দিছে বা দেখুৱাব দিছে যে যিকোনো এটা অখণ্ড সংখ্যা যদি আমি ধৰি লওঁ, সেই অখণ্ড সংখ্যাই আমাৰ এনেকুৱা ধৰণৰ আৰ্হি গঠন কৰিব। ধৰি লোৱা যদি তুমি 5টো ধৰি লোৱা, তথাপিও সেই 5 সংখ্যাটো ইয়াৰ পৰা যিকোনো এটা আৰ্হি গঠন কৰিব, সেইটো আমাৰ দেখুৱাব লাগে। যদি এইটো আমাৰ দেখুৱাব লাগে তেতিয়াহ'লে আমি ইউক্লিডৰ বিভাজন প্ৰমিকাৰ সূত্ৰটো ব্যৱহাৰ কৰিম। এতিয়া ইউক্লিডৰ বিভাজন প্ৰমিকাৰ সূত্ৰটো আমাৰ কি আছিল যে a = b q + r 0 <= r <b। এই সূত্ৰৰ সহায়ত আমি এই প্ৰশ্নৰ সমাধান কৰিবলৈ কি কৰিম? চেষ্টা কৰিম। এতিয়া ইয়াত আমাৰ কি এটো আমি যিকোনো এটা অখণ্ড সংখ্যা ধৰিব পাৰোঁ। গতিকে আমি সমাধান কৰিম যে ধৰা হ'ল a যিকোনো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা। ইয়াত আমি কি ধৰিছোঁ যে এইটো আমাৰ যিকোনো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা। আৰু চোৱা এতিয়া যিহেতু আমাৰ এনেকুৱা ধৰণৰ আৰ্হি গঠন কৰিব লাগে, তেতিয়াহ'লে 6q + 1 অৰ্থাৎ ইয়াত আমাৰ কি আছে bq + r। এই b 6ৰ ঠাইত বহি আছে, অৰ্থাৎ bৰ মান আমি কিমান ধৰিব পাৰোঁ? 6 ধৰিব পাৰোঁ। গতিকে আমি ইয়াত লিখিম আৰু b = 6। যিহেতু bৰ ঠাইত আমাৰ কি আছে 6, qৰ ঠাইত q আছে আৰু r ঠাইত আমাৰ 1, 3, 5 এনেকুৱা ধৰণৰ আছে। গতিকে আমি কি পালোঁ? b = 6। এতিয়া আমি কি কৰিম? ব্যৱহাৰ কৰিম ইউক্লিডৰ বিভাজন প্ৰমিকাৰ সূত্ৰটো। যিহেতু a = b, অৰ্থাৎ bৰ মান কিমান? 6। ইয়াত আমি কি ধৰিম? 6q + r 0 <= r <b, অৰ্থাৎ এই bৰ মান কিমান? 6। গতিকে ইয়াত কি লিখিম? 6 লিখিম। তেতিয়াহ'লে এইটো আমাৰ কি হ'ব? ইউক্লিড বিভাজন প্ৰমিকাৰ সূত্ৰ। এই সূত্ৰ ব্যৱহাৰ কৰিয়ে আমি ইয়াৰ পিছৰখিনি লাহে লাহে কৰিম। এতিয়া চোৱা ইয়াত আমাৰ কি আছে 0 <= r, তাৰমানে rৰ মান 0, আকৌ 0ৰ পৰা কি হ'ব? ডাঙৰ হ'ব। এতিয়া আকৌ এইখিনি আকৌ কি বুজাইছে যে r <b, তাৰমানে 6ৰ মানতকৈ r ৰ মান সদায় কি হ'ব লাগিব? আমাৰ সৰু হ'ব লাগিব। কিন্তু এই r এটা আমাৰ কি অখণ্ড সংখ্যা। তেতিয়াহ'লে এই 6তকৈ যদি সৰু হয় তেতিয়াহ'লে আমাৰ কি 5 লৈকেহে লিখিব পাৰিম। গতিকে ইয়াত আমি লিখিম যে ইয়াত r = 0, 1, 2, 3, 4, 5 লৈকে আমি লিখিব পাৰিম। কেনেকৈ? ইয়াত আমাৰ কি আছিল যে 0 <= r, তাৰমানে r ৰ মান আমি 0 ধৰিব পাৰোঁ। 0 ধৰিছোঁ। তাৰপিছত আকৌ কি দি আছে? 0তকৈ ডাঙৰ হ'ব, ডাঙৰ কৰিছোঁ। এতিয়া আমি কিমান ডাঙৰলৈকে যাব পাৰিম? যে r <b, তাৰমানে সদায় এই r ৰ মান 6তকৈ সৰু হ'ব লাগিব। তেতিয়াহ'লে কিমান? 5 লৈকেহে আমি লিখিব পাৰিম। এতিয়া আহা আমি এই r ৰ মান ইউক্লিডৰ বিভাজন প্ৰমিকাত আমি এতিয়া বহুৱাই দিম। এতিয়া আমি কি কৰিম যে যদি r = 0, যদি r ৰ মান 0 ধৰা হয়,
তেতিয়াহ'লে আমি এই আৰৰ মান 0 ধৰি ইউক্লিডৰ এই বিভাজন ক্ৰমিকা যদি আমি বহুৱাই দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব a is equal 6q plus 0 is equal কি হ'ব 6q। এতিয়া আমাৰ এই 6qটো আমাৰ যুগ্ম নে অযুগ্ম সংখ্যাৰ আৰ্হি আমি কেনেকৈ বুজিম চোৱা আমাৰ ইয়াত কি আছিল যে q ইয়াত আমাৰ কি আছিল q এটা কোনোবা অখণ্ড সংখ্যা যে q আমাৰ যিকোনো এটা কি আছিল অখণ্ড সংখ্যা আছিল তেতিয়াহ'লে যদি আমি এই 6ৰ লগত যিকোনো এটা অখণ্ড সংখ্যা পূৰণ কৰি দিওঁ ধৰি লোৱা 1 তেতিয়াহ'লে আমাৰ কি হ'ব 6 গতিকে এই 6টো আমাৰ কি যুগ্ম অৰ্থাৎ 6টো আমাৰ কি হ'ব যুগ্ম আকৌ যদি এই 6ৰ লগত যদি আমি 2 পূৰণ কৰি দিওঁ তথাপি কি হ'ব 12 এটা আমাৰ কি যুগ্ম আকৌ এই 6ৰ লগত যদি আমি 5 যোগ কৰি দিওঁ তথাপি আমাৰ কি হ'ব যুগ্ম হ'ব অৰ্থাৎ আমি বুজি পালো যে এই 6q আৰ্হিটো আমাৰ কি যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি ইয়াত আমি লিখিব পাৰো কি যুগ্ম অৰ্থাৎ এইটো আৰ্হি হ'ল আমাৰ কি যুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি এতিয়া আকৌ যদি r is equal 1 এতিয়া যদি r ৰ মান 1 ধৰা হয় তেতিয়াহ'লে আমাৰ কি হ'ব a is equal 6q plus 1 6q plus 1 এতিয়া এই 6qটো আমাৰ কি আছিল 6q যুগ্ম আছিল অৰ্থাৎ 6q আমি কি পালো যুগ্ম পালো এতিয়া এই যুগ্ম সংখ্যাৰ লগত বা যুগ্ম সংখ্যাৰ আৰ্হিৰ লগত যদি 1 অযুগ্ম সংখ্যা যোগ কৰা হয় তেতিয়াহ'লে আমাৰ কি হ'ব অযুগ্ম হ'ব অৰ্থাৎ যুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা এটা যোগ কৰিলে সদায় আমাৰ কি হ'ব অযুগ্ম হ'ব গতিকে এইটো আমাৰ হ'ল অযুগ্ম সংখ্যাৰ আৰ্হি অৰ্থাৎ 6q plus 1 আৰ্হিটো হ'ল আমাৰ অযুগ্ম সংখ্যাৰ আৰ্হি এতিয়া আমি কি ধৰিম যদি r is equal 2 ধৰা হয় যদি r ৰ মান আমি 2 ধৰি লওঁ তেতিয়াহ'লে আমাৰ কি হ'ব a is equal এইটো সদায় মনত ৰাখিবা এইটো আমি ক'ত বহাই আছো যে ইউক্লিডৰ বিভাজন r ৰ মান আমি কি 5 লৈকে যে আমি বহাম সদায় এইটো সূত্ৰত বহাই দিম তোমালোকে এইটো মনত ৰাখিবা এতিয়া আমি ইয়াত কি কৰিম যে a is equal 6q plus 2 অর্থাৎ এই 2 টো ইয়াত আমি বহাম তার মানে ইয়াত কি আছিল আমাৰ r অর্থাৎ r ৰ মান কিমান ধৰিছো 2 গতিকে ইয়াত কি বহাম 2 বহাই দিম এতিয়া চোৱা এই 6q টো আমাৰ কি আছিল যুগ্ম আছিল গতিকে যুগ্ম সংখ্যাৰ লগত 2 এটা যুগ্ম সংখ্যাৰ লগত যুগ্ম সংখ্যা যোগ কৰিলে সদায় আমাৰ কি হ'ব যুগ্মই হ'ব গতিকে এইটো আমাৰ কি যুগ্ম সংখ্যাৰ আৰ্হি 6q plus 2 আমাৰ এই আৰ্হিটো কি যুগ্ম সংখ্যাৰ আৰ্হি আকৌ এতিয়া আমি কি ধৰিম যে যদি r is equal 3 যদি r ৰ মান 3 ধৰা হয় যদি r ৰ মান 3 ধৰা হয় তেতিয়াহ'লে আমাৰ কি হ'ব যদি r ৰ মান 3 ধৰা হয় তেতিয়াহ'লে a is equal 6q plus 3 6q plus 3 অৰ্থাৎ r ৰ ঠাইত আমি কি বহাই দিছো 6 বহাই দিছো এতিয়া চোৱা এই 6 টো আমাৰ কি আছিল যুগ্ম এতিয়া যুগ্ম সংখ্যাৰ লগত যদি আমি অযুগ্ম যোগ কৰি দিওঁ ফৰ এক্সাম্পল যে 2 এটা আমাৰ কি যুগ্ম আৰু কি 3 অযুগ্ম তেতিয়াহ'লে আমাৰ কি হ'ব 5 এই 5 সংখ্যাটো আমাৰ কি অযুগ্ম অৰ্থাৎ আমি কি বুজি পালো যে যুগ্মৰ লগত আন এটা উদাহৰণ লওঁ যদি 4 এটা কি আমাৰ যুগ্ম এই যুগ্মৰ লগত 3 যোগ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব 7 হ'ব এই 7 সংখ্যাটো আমাৰ কি অযুগ্ম তাৰ মানে ইয়াৰ দ্বাৰা আমি এইটোই বুজি পালো যে যিকোনো যুগ্ম সংখ্যাৰ লগত যদি আমি এই অযুগ্ম সংখ্যা যোগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব অযুগ্ম হ'ব তাৰ মানে এতিয়া আমি ক'ব পাৰো যে এই সংখ্যাটোৰ আৰ্হি হ'ল আমাৰ কি অযুগ্ম সংখ্যাৰ আৰ্হি এতিয়া আকৌ আমি কি দিম যদি r is equal 4 যদি r ৰ মান 4 ধৰা হয় তেতিয়াহ'লে আমাৰ কি হ'ব a is equal 6q plus 4 এতিয়া চোৱা এই 6q টো আমাৰ কি আছিল 6q আমাৰ কি যুগ্ম এই যুগ্ম সংখ্যাৰ লগত যদি আমি আন এটা যুগ্ম যোগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব এইটো আমাৰ যুগ্ম হ'ব এইটো আমাৰ কি হ'ব যুগ্ম
এতিয়া আমি কি কৰিম যে আৰৰ মান আমি 4 ধৰিছোঁ। এতিয়া আমি শেষত আমি কি আছে আমাৰ 5 লৈকে আছে। ইয়াত কি আছে আমাৰ 5 লৈকে আছে। গতিকে আমি 0 1 2 3 4 লৈকে ধৰিলোঁ। এতিয়া আমি শেষত কি আছে আমাৰ 5। গতিকে ইয়াত আমি ধৰিম যে যদি r ইজ ইকুৱেল 5 হয়, যদি আৰৰ মান কি ধৰা হয় 5 ধৰা হয়, তেতিয়াহ'লে আমাৰ কি আহিব আৰ্হিটো a ইজ ইকুৱেল 6q প্লাছ 5। এতিয়া এই 6qটো সদায় মনত ৰাখিবা, 6q আমাৰ কি আছিল যুগ্ম আছিল। 6q আমাৰ কি আছিল যুগ্ম আছিল। এই যুগ্মৰ লগত আমাৰ কি আছে 5 এটা অযুগ্ম যোগ কৰিলে আমাৰ কি হ'ব যে অযুগ্ম যদি আমি যোগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি হ'ব অযুগ্মই হ'ব। এইটো আমাৰ কি হ'ব অযুগ্ম। তেতিয়াহ'লে এইটো আমাৰ কি হৈ গ'ল অযুগ্ম সংখ্যাৰ আৰ্হি আহি গ'ল। তেতিয়াহ'লে চোৱা যে আমাৰ এটা কি আহি গ'ল, যিহেতু আমাক প্ৰশ্ন কি কৈছিল যে প্ৰশ্নত কৈছিল যে যিকোনো যোগাত্মক অযুগ্ম সংখ্যাই অখণ্ড সংখ্যাই 6q প্লাছ 1 6q প্লাছ 3 নাইবা 6q প্লাছ 5 আৰ্হিৰ হ'ব। তাৰমানে আমাক কোৱা হৈছিল যিকোনো অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হি আমাৰ কি হ'ব 6q প্লাছ 1। এতিয়া আমাৰ কি আছে এইটো অযুগ্ম হৈ গ'ল। এই অযুগ্ম সংখ্যাৰ আৰ্হি কি আমাৰ 6q প্লাছ 1 6q প্লাছ কি আছিলে আমাৰ প্ৰশ্নত 1 আছিল, এটা আহি গ'ল। আকৌ তাৰপিছত কি কৈছিল যে 6 যদি অযুগ্ম আন এটা কি আছে আমাৰ 3, এইটো আমাৰ কি আছে চোৱা 3 আছে, এইটো আমাৰ কি অযুগ্ম, আকৌ এইটো আমাৰ কি অযুগ্ম। গতিকে আমি লিখিব পাৰোঁ যে এতেকে আমি লিখিম যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q প্লাছ 1, 6q প্লাছ 3 নাইবা 6q প্লাছ 5 আৰ্হিৰ। য'ত q এটা অখণ্ড সংখ্যা। গতিকে তোমালোকে এনেদৰে কৰিবা। আমি আকৌ প্ৰথমৰ পৰা দেখাই আছোঁ, গতিকে তোমালোকে লিখি ল'বা। বুজি নাপালে কমেণ্ট যোগে জনাব পাৰিবা। তিনি নম্বৰ 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গোটে 32 জনীয়া এটা সেনাদলৰ পিছে পিছে কদম খোজ কাঢ়ি যাবলগীয়া হ'ল। দুয়োটা দলেই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হ'ল। তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব? ইয়াত আমাৰ দুটা সেনাদলৰ কথা কোৱা হৈছে। এটা হৈছে আমাৰ 616, আন এটা হ'ল আমাৰ কি 32 জনীয়া। এই 32 জনীয়া সেনাদলৰ পিছে পিছে সমান সংখ্যক স্তম্ভত 616 জনীয়া সদস্যই খোজ কাঢ়িবলগীয়া হ'ল। এতিয়া আমাৰ স্তম্ভৰ সৰ্বোচ্চতম সংখ্যা কি হ'ব সেইটো আমাৰ উলিয়াব লাগে। তেতিয়াহ'লে যিহেতু আমাৰ ইয়াত দিয়া আছে একে সমান সংখ্যক স্তম্ভ, গতিকে আমি এই সংখ্যা দুটাৰ যে 616 আৰু 32 এই দুয়োটা সংখ্যাৰ যিটো গসাউ হ'ব সেইটোৱে হ'ব আমাৰ কি যে স্তম্ভৰ উচ্চতম সংখ্যা। গতিকে আমি ইয়াত লিখিম যিহেতু 616 32তকৈ আমাৰ কি ডাঙৰ, গতিকে আমাৰ ইয়াত আমি হৰণ কৰিম। এতিয়া এই 616ক আমি এই 32ৰ দ্বাৰা কি কৰিম
হৰণ কৰিম কেইবাৰ যাব একবাৰ ইয়াত কি হ'ব 32 আৰু ইয়াত থাকিব আমাৰ কি 11 পৰা 2 গ'লে কি 9 আৰু ইয়াত কি থাকিব 5 5 পৰা 2 গ'লে 3 গ'লে ইয়াত কি 2 গতিকে নাযায় 6টা আমি নমাই আনিম কেইবাৰ যাব গতিকে 100 মাজত 32 কেইবাৰ যায় গতিকে 32 100 মাজত যায় 3 বাৰ তেতিয়াহ'লে 200 মাজত 6 বাৰ আৰু 96 এর মাজত 3 বাৰ তেতিয়াহ'লে কিবাৰ যাব 9 বাৰ যাব তেতিয়াহ'লে 9 2 গুণ কি হ'ব আমাৰ 18 18 আৰু বাকি থাকিব হাতত থাকিব 1 আৰু 3 নং 27 আৰু হাতত কি আছিল 1 কি হ'ব আমাৰ 28 এতিয়া এইটোৰ পৰা বাদ দিলে কি থাকিব আমাৰ ইয়াত 8 আৰু ইয়াত কি থাকিব 8 8 ৰ পৰা 8 গ'লে 0 আৰু 2 ৰ পৰা 2 গ'লে 0 গতিকে এইখিনি থাকিব এতিয়াকে আমি লিখিব পাৰো ইউক্লিডৰ বিভাজন ক্ৰমিকাৰ সূত্ৰটো আমাৰ হিচাপে আমি লিখিব পাৰো আমাৰ কি ভাজ্য কি 616 আমাৰ কি যে ভাজ্য আৰু ভাজক আমাৰ কি 32 ভাজক আৰু ভাগফল আমি কিমান পালো ভাগফল আমি 19 পালো আৰু আমাৰ বাকি কি থাকি গ'ল 18 থাকি গ'ল যেহেতু আমাৰ ইয়াত শূন্যটো আহা নাই গতিকে আকৌ আমি কি কৰিম এই 32 আমি বাহিৰত লৈ আহিম 32 আমি বাহিৰত লৈ আহিম এতিয়া কাৰ দ্বাৰা হৰণ কৰিম এই বাকি যে আমাৰ আছিল 8 8 দ্বাৰা আমি হৰণ কৰিম এতিয়া এই 32 ৰ মাজত 8 কেইবাৰ যাব যে 8 4 গুণ 32 বাকি কি থাকিল শূন্য অর্থাৎ এই 8 32 ৰ মাজত কেইবাৰ যায় 4 বাৰ আৰু বাকি কি থাকে শূন্য যেহেতু আমাৰ বাকি শূন্য আহিছে গতিকে এই ভাজকক আমি কি বুলি কম সংখ্যা দুটাৰ গসাউ বুলি কম এতেকে 616 আৰু 32 ৰ গসাউ হ'ল 8 গতিকে এতিয়া এই সংখ্যা দুটাৰ গসাউ আমি কিমান পালো 8 পালো গতিকে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হ'ব 8 এইখিনি তোমালোকে লিখিবা ঠিক আছে এতিয়া আমি প্ৰথমৰ পৰা আকৌ দেখাই দি আছো অতি ইয়াৰ পৰা তোমালোকে এইখিনি লিখিবা হ'ব